দাদা আপুনি ক'ত থাকে? ফুটপাথত। ঘৰ ক'ত? হাফলং। অঁ, ইয়াতে কিহৰ কাৰণে আহিছে? কাম কৰিছিলোঁ ৰেষ্টুৰেণ্টত। ৰেষ্টুৰেণ্টত কাম কৰিছিল? কোনটো ৰেষ্টুৰেণ্টত? অঁ, আপোনাক তাত থাকিব নিদিয়ে? কিন্তু দিয়া নাই, মানুহ কমাই দিছে, এতিয়া যাবলৈ দিছে, কিন্তু পইচা দিয়া নাই। 10 তাৰিখত দিব কৈছে। পইচাৰ অঁ, কাৰণে ৰখি আছোঁ। মানুহ কমাই দিছে কাৰণে আপোনাক উলিয়াই দিছে মানে? তাত থাকিব জেগা দিয়া নাই? আপুনি সিহঁতক কৈছে যে মই যাব পৰা নাই? হা, 10 তাৰিখৰ পইচা আহি লৈ যাব। হয় নেকি? এতিয়া আপুনি ফুটপাথত আছে? কি নামটো কি ক'লে ৰেষ্টুৰেণ্টৰ? বাৰবিকিউ নেশ্যন। বাৰবিকিউ নেশ্যন। আপোনাৰ নামটো কি? সুৰজ শৰ্মা। সুৰজ শৰ্মা। অঁ, ঠিকে আছে। বাকী আপুনি বেলেগ কাৰোবাক জনাইছিল যে মোক ইয়াত থাকিব দিয়া নাই বা এনেকৈ? জনোৱা নাই। জনোৱা নাই? ঠিক আছে, হ'ব 10 দিয়ক। তাৰিখৰ ৰখি আছোঁ, পইচা দিলে ঘৰত যাব পাৰিম। হয় হয় হয়, ঠিক আছে। কিমান পইচা লাগে আপোনাক? হা, ঘৰত যাবলৈ কিমান পইচা লাগে আপোনাৰ হাতত? এতিয়া বন্ধই আছে নেকি? অঁ, এতিয়াতো যাব নোৱাৰে গাড়ীৰ কাৰণে, কিন্তু ৰেষ্টুৰেণ্টত সিহঁতে থাকিব দিয়া নাই? নাই। আপোনাৰ ওচৰত আই কাৰ্ড নাই সিহঁতৰ? চুৰি হৈ গ'ল। ভোটাৰ ID আছিলে, পেন কাৰ্ড আছিলে। হোৱা ডকুমেণ্ট চব চুৰি হৈ গ'ল মানে? কাপোৰো চুৰি হৈ গ'ল। ঘৰৰ নাম্বাৰ নাই? ঘৰৰ কোনো নাই, মা দেউতাও নাই। অঁ, কিমান পইচা দিব আছে সিহঁতে? 7,000 মান আছে চেলাৰী। 10 তাৰিখে কিমান দিব? 10 তাৰিখো আহি লৈ যাব পইচা। কিমান দিব? 10 তাৰিখ আহি লৈ যাব। বন্ধ কৰা।